ভালনে সকলোৰে মই গীতমন দত্তই আপোনালোকক গীত কিস্তিবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টো বহুত বেছি ইন্টাৰেষ্টিং হ'ব মানে কিয়নো বহুত দিনৰ পৰা ভাবি আছিলোঁ যে অলপ বেলেগ টাইপৰ ফান টাইপৰ ভিডিঅ' বনাওঁ সো আজি ভাবিছোঁ তেনেধৰণৰ কিবা এটা ভিডিঅ'কে বনাওঁ আৰু অলপ চ্যালেঞ্জিং ভিডিঅ' টাইপ সো আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু মই কি কৰোঁ কৈ যাম আজি হয়তো বহুতেই সৰুতে খেলিছিল স্কুলত থাকোঁতে চকু বান্ধি কলহ ভঙা কিন্তু আজি মই চকু বান্ধি কলহ ভাঙিবলৈ নাযাওঁ কিন্তু মই বেলেগ কিবা এটা কৰিম সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সো বলকচোন চাই লওঁ তাৰ কাৰণে আমাক কি লাগিব মই কেনেদৰে কৰিম সকলোখিনি চাই লওঁ সো ফ্ৰেণ্ডছ ভিডিঅ'টো কৰিবৰ বাবে মানে চ্যালেঞ্জটো কৰিবৰ বাবে প্ৰথমতে লাগিব চকু বান্ধিবলৈ কিবা এটা আৰু চকু বান্ধিবলৈ মই লৈছোঁ বেলেগ বস্তু এটা চাব এইটো মই লৈছোঁ এটা মাস্ক আৰু এইটো মই নিপিন্ধো মানে এইটো ইউজ কৰা নহয় প্ৰথমে ব্যৱহাৰ হৈছে মানে বিহুৰ আগত খুব ওলাইছিল আৰু বহুত বেছি ডাঠ হয় কাৰণে ধুই থৈ দিয়া হৈছে সো মই এইটোকে ইউজ কৰিম চকু বান্ধিবৰ কাৰণে আৰু বহুত ডাঠ হয় চাই লওক বহুত ডাঠ হয় কিবা দেখা মানে বাদেই দিও উখা নোপোৱা নিচিনা লাগে এইটো লগালে সো এইটোকেই মই ইউজ কৰিম চকুত সো বান্ধি লওঁ আৰু বান্ধি ল'ম তাৰ পাছতে দেখাই লওঁ মই ইয়াত লৈছোঁ কিছুমান মেকআপৰ বস্তু ফুড আৰু নিয়মটো হ'ল এনে ধৰণৰ ভিডিঅ'টোত যে মই প্ৰথম যেতিয়াই যিটো বস্তুতে হাত দিওঁ এনেদৰে যিটোতে হাত দিওঁ সেইটোৱে মই লগাব লাগিব যদি মই ফাউণ্ডেশ্যনটো লৈছোঁ ফাউণ্ডেশ্যনটোৱে লগাব লাগিব আৰু ফাউণ্ডেশ্যনটোৰ পাছত যদি মই কেনেবাকৈ এল'ভেৰা জেলটো লৈছোঁ প্ৰাইমাৰ হিচাপে যদি এইটো লওঁ তেতিয়াহ'লে ফাউণ্ডেশ্যনৰ পাছতো এইটো লগাব লাগিব যদি তাৰ পাছতো মইশ্চাৰাইজাৰ লগাব বিচাৰে তেতিয়াও এইটো লগাব লাগিব তেনেদৰে আৰু মই হাতত নেল কালাৰ লগাম তাৰ কাৰণে মই আইলাইনাৰ লৈছোঁ আৰু লগতে নেল পলিচ মই যদি আইলাইনাৰটো প্ৰথমতে ধৰোঁ তেতিয়াহ'লে এইকেইটা আউট হৈ যাব আৰু তেতিয়া মই ফাৰ্ষ্টতে নখত আইলাইনাৰ দি লগাব লাগিব তো তেনেধৰণৰ হয় আৰু যিটোকে ফাৰ্ষ্টত ধৰোঁ সেইটোৱে লগাব লাগিব আৰু চকুৰ মেকআপ নকৰোঁ কিয়নো বন্ধা থাকিব আৰু এইটো আইশ্বেডো বক্স লৈছোঁ এইটো লৈছোঁ মই প্লাছৰ কাৰণে মুখখন যিহেতু থাকিব আৰু মই নাজানো ইয়াতে মই কি ধৰিম কি আইশ্বেডো লগাম সেইটো গম নাপাওঁ সো ফাৰ্ষ্টতে মই চকুটো বান্ধি লওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুত ইণ্টাৰেষ্টিং হ'ব মই নাজানো আজি মই কি ৰূপ ল'ম সো চাই থাকক বান্ধি লওঁ যদি মই অলপ দেখা নিচিনা লাগে মই আৰু এখন মাস্ক আনি থৈছোঁ এইখনো কোলা হয় সো এইখনো মই লগাই দিম লগবোৰত এইটো সাইডে অলপ ওলাই আছে গতিকে মই এইখন মাস্ক লগাই দিম এইখনো ডাবল কৰি লৈ এখন নলগা এখন ঢিলা এখন লগাম এখন বহুত টাইট হয় আৰু সঁচাকৈ মই এতিয়া একোৱে দেখা নাই চকুকেইটা মেলিবই পৰা নাই টাইট হৈ গৈছে সো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমতে মই এইবোৰ খেলেং মেলেং কৰি লওঁ কি হৈছে কেমেৰা অন হৈ আছে নে নাই সেইটোও মই নাজানো সো খেলেং মেলেং কৰি ল'লোঁ আৰু এতিয়া মোৰ হাতত যিটোৱেই টাচ হয় মই ফাৰ্ষ্ট সেইটো ইউজ কৰিম আৰু সো 1 2 3 মই নাজানো দেই মই কেমেৰা ফালে চাই কৈছোঁ নে ক'ৰবাত চাই কৈছোঁ কি কৈছোঁ একো নাজানো মই সো 1 2 3 ফাৰ্ষ্টতে ভাল বস্তুটোৱে মোৰ হাতত পৰিছে দেই এল'ভেৰা যেন লাগিছে মোৰ ভাগৰ সো কিমান ওলাইছে নাজানো অকণমানে ওলালে এইটো আউট সেকেন্ড এইটো এতিয়া মই এল'ভেৰা পাছত মই কি লগাম এতিয়া ব্লাছৰ কাৰণে আৰু কি লওঁ মই নাজানো মুখখন মোৰ নিজৰে বহুত বেছি হাঁহি উঠিছে দেই
লাষ্ট লগোৱাৰ পাছত আৰু কি মই 10টা বস্তু পিক কৰিম এতিয়ালৈকে 2টা বস্তু হৈ গ'ল চ' ৰূপটো চাগে বহুত অদ্ভুত হৈছে চ' নেক্সট ফুট য'তে টাচ কৰোঁ তাতে লগাম 3টা হৈ গ'ল আৰু 4 নম্বৰটো লওঁ এইখন হাতে ইউজ কৰিম দেই এইটো এতিয়া আইলাইনাৰ নে কি মই ধৰিব পৰা নাই আইলাইনাৰ হয় নে নাই নেল পলিচ হয় এইটো এতিয়া লগাবলৈ অ' মাই গড ক'ত ভৰাম আপোনালোকে দেখা পাইছেনে নাই মই সেইটোও বুজি পোৱা নাই হয় কেইটা হ'ল বাৰু 4টামান হ'ল নে বস্তু কি ধুনীয়া লাগিছে চাওক গম পাইছোঁ মই কি কৈছোঁ এতিয়া অ' মাই গড ট'নাৰ মই প্ৰাইমাৰো লগালোঁ ব্লাছাৰো লগালোঁ এতিয়া ট'নাৰ লগাম কপা চপা ইউজ কৰা নাই বহুত হাঁহি উঠিছে নিজৰ 5টা বস্তু হৈ গ'ল আৰু এতিয়া 6 নম্বৰটো অ' মাই গড কনচিলাৰ বাৰ চাইজটো নাই গতিকে আছেনে নাছিলে কনচিলাৰ লগাবলৈতো চকু নাই বেছি লগোৱা নাই উঠি লৈছোঁ দেই কেইটা বস্তু হ'ল 6টা হ'ল নেকি বান্দৰটোৰ নিচিনা লাগিছে চাগে 7 নম্বৰ বস্তুটো এইটো কি আছিলে এইটো আইলাইনাৰ চাগে এইটো মই কেঞ্চেল কৰোঁ কাৰণ নেল পলিচ লগালোৱেই 2টা আহি গ'ল আকৌ ধৰিম সেইটো লিপষ্টিক আঠ আৰু 2টা আছে আৰু এইটো আইলাইনাৰ চাগে এইটো অকল নেল পলিচ চাগে এইটো কেঞ্চেল কৰিছোঁ আৰু ৰং বকৰং কৰি লওঁ বস্তুবিলাক বিচাৰি পোৱা নাই এইটো লিপষ্টিক হ'ব লিপষ্টিক লগালোঁ আৰু 2টা আচ্ছা এইটো হাইলাইটাৰ চকুটোতো নায়েই গতিকে হাইলাইটাৰ লগাবলৈ জমনি লাগিছে দেই আৰু এটা বস্তু আছে কি বস্তু নাজানো আৰু উঠাওঁ 1 2 3 লাষ্টত ফাউণ্ডেশ্যন সেইটো এদাই হ'ব হ'ল
10টা বস্তু হৈ গ'ল আৰু এতিয়া মই চকুকেইটা খুলিম ফুট গৈ কি এইটো ফুটটো নাইকিয়া হৈ গ'ল যে নেল পলিশ গৈ ইয়াত লাগিলে লিপষ্টিক ফাউণ্ডেশ্যন ৰাম ৰাম বহুত জমনি লাগিলে চাওক চকুকেইটা বন্ধ কৰি থ'লে মানুহৰ কিমান প্ৰব্লেম হয় মানে যিসকল কেনেকুৱা নহয় একোৱেই ধৰিব নোৱাৰি যিটো বস্তু সদায় কৰি থকা হয় সেইটো বস্তু একো পাত্তা নাপায় যে ক'ত কি লগাইছোঁ বা কি কৰিছোঁ কি ধৰিছোঁ মেলিছোঁ ন চ' চাওকচোন নেল পলিচ লগালোঁ নিজকে নিজে বহুত হাঁহি উঠিছে তো ঠিক কৰি লওঁ খনে দিয়ে মোহাৰি দিওঁ কি হ'ব মুখখন চাগে আজি মোৰ বেলেগ কিবা প্ৰব্লেমে হ'ব মুখত কি মই নাজানো ভিডিঅ'টো কি শ্বুট হ'ল এতিয়ালৈকে মই চোৱা নাই গতিকে একো গম নাপাওঁ আৰু ভিডিঅ'টো একেবাৰে শেষতহে গম পাম গতিকে একেবাৰে শেষ কৰি লওঁ তাৰপিছত চাম দেখিলে চাগে ভিডিঅ'টোত মই কি কৰিলোঁ চকু বান্ধি লৈ একচুৱেলি সঁচাকৈ চকুটো বন্ধা থাকিলে মানে কি হয় একোৱে ধৰিব নোৱাৰি আৰু আজি এতিয়া অনুভৱ কৰিব পাৰিছোঁ মানে যিসকলে চকুৱে ভালদৰে নেদেখে তেওঁলোকৰ কিমান প্ৰব্লেম হয় আৰু মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটাই অনুৰোধ যদি কেতিয়াবা কোনোবা তেনেধৰণৰ ব্যক্তি অসহায় ব্যক্তি আপোনাৰ কাষলৈ আহে সহায় বিচাৰি প্লিজ সহায় কৰিব আৰু ময়ো যিমান পাৰোঁ সহায় কৰিম কাৰণ আমি এখন্তেক চকুকেইটা জপাই একো কাম কৰিব নোৱাৰোঁ তেনেস্থলত তেওঁলোকৰ কিমান প্ৰব্লেম হয় চাগে ন মানে ভাবিবই পৰা নাই চ' আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক একেবাৰে জনাবলৈ নাপাহৰিব আৰু তেনেধৰণৰ কিবা চেলেঞ্জিং ভিডিঅ' যদি চাব বিচাৰে আপোনালোকে মোক কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো এনজয় কৰিলে নে নকৰিলে সেইটোও জনাব লগতে আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে ভিডিঅ'বোৰ শেষলৈকে চাই থাকিব বাকীবোৰ ভিডিঅ'বোৰ চাই যাব আৰু ছাবস্ক্ৰাইব যে কৰিবই আৰু দেই মোক যে ছাবস্ক্ৰাইবাৰ লাগে চ' গতিকে ছাবস্ক্ৰাইব কৰি যাব আৰু আজিৰ ভিডিঅ'টো মোৰ নিজৰে হয়তো হাঁহি উঠিব কাৰণ মই একো গম নাপাওঁ মই কি শ্বুট কৰিছোঁ চাওকচোন হাতৰ অৱস্থা আৰু এইসোপাটো মই মোহাৰিয়ে দিলোঁ কাৰণ মই প্ৰায়বাৰৰ ওপৰত কি লগাইছোঁ কি নলগাইছোঁ কিবা হৈ গৈছে আৰু চাওক হেৰি গৈ পেলাই নেল পলিচ লৈ পেলাই ডিঙিত লাগিলগৈ এইডোখৰতো লাগিল চাগে ইয়াতো লাগিল নাকতো লাগিল চ' মই এইবোৰ ৰিমুভ কৰি লওঁগৈ আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই